মইৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা। দিন দুপৰতে মইৰাবাৰী মাছ মজিয়াৰ পৰা উৎখাত অবৈধ বিলাতী সুৰাৰ দোকান। দৃশ্য মৰিগাঁও জিলাৰ মইৰাবাৰীৰ আৰক্ষীয়ে সামৰিছে মদৰ বটল। মইৰাবাৰীৰ অলিয়ে গলিয়ে এইদৰেই চলিছে বিলাতী সুৰাৰ অবৈধ দোকান। সোমবাৰে মইৰাবাৰী আৰক্ষীৰ অভিযানত বিলাতী সুৰাৰ বটলসহ মাতৃপুত্ৰ পৰিল মইৰাবাৰী আৰক্ষীৰ জালত। জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল। দীৰ্ঘদিন ধৰি এই মাতৃপুত্ৰই চলাই আছিল অবৈধ বিলাতী সুৰাৰ দোকানখন মইৰাবাৰীৰ বজাৰত। ৰাইজৰ অভিযোগ, আৰু কেইবাখনো বিলাতী সুৰাৰ দোকান অবৈধভাৱে চলি আছে মইৰাবাৰীত। সেইবোৰ দোকানো উৎখাত কৰিবৰ কাৰণে আহ্বান জনাইছে মইৰাবাৰী আৰক্ষীক। চাৰ ৰেট মাৰিলে এটা আমি খুব ভাল পাইছোঁ। আগতে যে এনেকুৱা হয় যে আমাৰ মইৰাবাৰীটো যে এনেকুৱা চবেই ৰেট মাৰি থাকে, চবেই ধৰিব লাগে, এইটো যে বন্ধ কৰে। আমাৰ সৰু ছোৱালী আছে, ল'ৰা আছে, চবেই যে ভাল নিচিনা থাকিব পাৰে, আমি যে ভাল নিচিনা থাকিব পাৰোঁ, সেইটো মানে ছাৰৰ ওচৰত ধন্যবাদ আবেদন কৰিলোঁ। ছাৰ যে এইটো ৰেট মাৰি থাকে, চবেই মাৰি থাকে।